নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া পূজা চাবলৈ যাবলৈ বুলি ওলাই আছোঁ। তাৰপাছত এতিয়া আমি আহি আছোঁ, এফালে মা, এফালে মই, এফালে মামী বহি ল'লোঁ, এইফালে মোৰ লগৰ এজনী, তাৰপিছত এয়া মা। এতিয়া আমি আহি আছোঁ, 6টাও বজা নাই, মানে সেইকাৰণে ইমান বেছি মানুহৰ ভিৰ হোৱা নাই। আমি যোৱালৈকে হ'বগৈ চাগে আৰু। এতিয়া চাই যাওক, দেখাই আছোঁ। আমি বৰপথাৰ চাবলৈ আহিছোঁ দেই। নামিলোহি এতিয়া, টাউন পাইছোঁহি মানে লগ আৰু দেখাই যাওঁ, একো বেছি দূৰলৈ নাযাওঁগৈ মানে। আহি আছোঁ দেই পূজা চাবলৈ। মায়ে কেমেৰা মানুহ ইমান বেছি হোৱা নাই, বাকীবোৰ দেখাই যাম দিয়ক। আহিব লাগিছিলে, মানুহ গৈছে, গৰু সিহঁতি আগত গৈ আছে। লাহে লাহে হ'ব আৰু। আমি এতিয়া 6টাই বজা নাই, ইমান সোনকালে আহিছোঁ। জিকমিক বেলুন, কিন্তু এতিয়া ডাঙৰ হ'লেও ল'বলৈ মন নাযায় এইবোৰ। এয়া চক, কি ধুনীয়া লাগিছে। আমি আহি এতিয়া প্ৰথম মণ্ডপটো দেখিছোঁ। ইয়াতে আমি এতিয়া সোমামগৈ, দেৱী মাক সেৱা কৰিম। মানুহ হৈছে আৰু অলপ চলপকৈ। এয়া মাহঁত নোসোমাই মানে, অলপ অসুবিধাৰ কাৰণে। এতিয়া আমি কেইজনীয়ে গৈছোঁ। এইফালে আছে, ইয়াৰ ভিতৰতে এনেকৈ দোকান বহিছে। তাৰপিছত এইফালে মণ্ডপ, আমি দেৱী মাক সেৱা কৰিম আৰু। এতিয়া সেৱা কৰি মেলি এইফালে বস্তু কিনিবলৈ আহিলোঁ। চাইছোঁ আৰু চব মাটিৰ বস্তু। ভাল লাগে খালি ৰঙালাও চিলিণ্ডাৰ প্লাষ্টিকৰ নিম ন। মাটিৰৰ ভাঙি যাবৰ কাৰণে মোৰ ইমান বেছি পচন্দ নহ'ল। এইফালে আমাৰ মামীয়ে পূৰা লৈ আছে, দেখামগৈ বাৰু। এতিয়া আহি আমি ইয়াতে কিবা এটা খাম বুলি সোমালোঁ। এইফালে গোটেই ভিৰ হৈ আছে। খালোঁ, কিন্তু ভিডিঅ' কৰিব পাহৰিলোঁ। এতিয়া আমি চব্জি কিনিবলৈ বুলি সোমাইছোঁ, মানে কোমোৰা এটা লৈছোঁ। হাঁহ মাৰি থৈ আহিছে সিহঁতৰ ঘৰত। ইয়াতে আমি হাঁহৰ মাংসৰ লগত যিহেতু কোমোৰা খাই ভাল লাগে, সেইকাৰণে বোলে মাহঁতে কোমোৰা এটা কিনি লওঁ। এতিয়া এয়া ভৰাই আছোঁ। পূজা চাবলৈ আহি তামোল খাই লৈছোঁ। মণ্ডপবোৰ বহুত দূৰত দূৰত আছেগৈ এটাৰ পৰা আনটো, সেইকাৰণে আমি ইমান নগ'লোগৈ আৰু। ঘৰত যিহেতু ভাত পানী বনাবগৈ লাগিব, ভাগৰো লাগিব খোজকাঢ়ি কাঢ়ি, মানে টমটম যাব দিয়া নাই। এতিয়া আমি আন এখন মণ্ডপলৈ বুলি আহি আছোঁ। এইখন চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে। এতিয়া আমি এইখনৰ ভিতৰলৈ যাওঁ, দেৱী মাক সেৱা কৰি আহোঁ। ইফালে মানুহ হৈছে এইটো মণ্ডপৰ ওচৰত। ইয়াতে প্ৰথমতে এতিয়া গণেশ বাবাৰ মূৰ্তি এটা থৈ দিছে। মাহঁত কিবা অসুবিধাৰ কাৰণে অহা নাই। আমি কেইগৰাকী আহিছোঁ আৰু, মামী, মই, লগৰজনী। এয়া চাওকচোন, ওলাই আহি বোলো ভিডিঅ' এটা বনাওঁ, কিন্তু মানুহৰ কাৰণে নোৱাৰিলোঁ। এতিয়া ঘূৰি আহিলোঁ। এতিয়া এখন মণ্ডপতে চালোঁ, ইমানটো নগ'লোঁ। তাৰপাছত এতিয়া কাপোৰৰ দোকানত সোমাইছোঁ, দেখাই যাম আৰু। আমি আহি ঘৰ পালোহি এতিয়া। তাৰপাছত কি কিনো আনিলোঁ আপোনালোকক অকণমান দেখাম আৰু। ইমান ৰঙা উঠিছে। কিনো আনিম আৰু, পূজা বুলি এতিয়া ডাঙৰ হ'লোঁ, ইমান এটা আগৰ নিচিনা এইবোৰ ইণ্টাৰেষ্টটো নাই, বস্তুৰ প্ৰতি একো মোহ নাই। এইফালে এইবোৰ মাটিৰে বনোৱা এইবোৰ বস্তুবোৰ আনিলে। আপেল, তাৰপাছত এইটো পটল, কেৰেলা, এইটো নহৰু, কিবা কিবি আৰু। এইফালে মামীয়ে এইবোৰ ল'লে। এতিয়া বৌ, এয়া মা অথনি যাওঁতে ভালকৈ ওলোৱা নহ'লে নহয়। আৰামত বহি আছে। এইফালে বাৰু দিয়ক। আহি পাই হাত মুখ ধুই ফ্ৰেছ হৈ ভাত পানী বনালে, এতিয়া খাব লৈছে। এয়া মামীৰ ব্ৰইলাৰ মাংস, ভাত। তাৰপিছত এইফালে মোৰ পচলা, তাৰপিছত এইফালে হাঁহ মাংস, এইফালে কচু দালি, এইফালে কিবা মচুন্দৰী কিবা কিবি চাটনি আৰু। এইফালে মায়ে খাই আছে। চাই দিয়ক, খাই আছোঁ বুলি ক'ব ন। খাই আছোঁ হাঁহ মাংসৰ লগত।
আজি হৈছে দেৱী মা বিসৰ্জনৰ দিন। এতিয়া এয়া আমি ঘৰলৈ বুলি ওলাইছোঁ। পূৰা এনজয় কৰিছে। গানটো নিদিওঁ, কপিৰাইট লাগি যাব পাৰে। তাৰপাছত এইফালে আৰু এখন আনি আছে। এয়া আমি এতিয়া ষ্টেচনে বুলি আহি আছোঁ। বাটতে পাই বোলো ভিডিঅ' এটা কৰি ৰাখি থওঁ। এইফালে আমি এতিয়া ষ্টেচন পাইছোঁহি। এইফালে দেখাম দেই, এইখন মণ্ডপো বৰ ধুনীয়াকৈ সজাইছিলে, কিন্তু এইফালে দূৰ হয় কাৰণে আমি কালি নাহিলোগৈ আৰু। এতিয়া পালোহি। ইয়াত ট্ৰেইনত উঠি আহি আছোঁ। আমাৰ ঘৰলৈকে দুটাহে ষ্টেচন আৰু মন চন কিবা এটা ভাল লগা নাই, আমি এতিয়া বহি আহি আছোঁ। এইফালে চব কি ধুনীয়া লাগিছে, সেউজীয়া চবফালে চাই যাওক আৰু। আমি নাওজান পালোহি। এতিয়া ট্ৰেইনৰ পৰা নামি ঘৰলৈ বুলি আহি আছোঁ। ইয়াৰ পৰা ভিডিঅ'টো বিদায় লৈছোঁ। বাই বাই।